পূজাৰ এছঅপি স্বাস্থ্য বিভাগে দিব কিন্তু পূজাখন মই মানে একেটাই কথা মোৰ মনত বিহুটো কৰাৰ ইচ্ছা আছিলে কৰিলোঁ কিন্তু বন্ধ হৈ গ'ল আকৌ সেইকাৰণে পূজাখনো আমি কৰিব দিম ৰাইজে যাতে নীতি নিয়মবোৰ মানি কৰে নহলে আকৌ এটা হেৰি হ'ব বিশেষকৈ যেনে তেনে ভ্যাকচিনবিলাক লৈ লওক ৰাইজে তেতিয়া আৰু ইমান ৰেষ্ট্ৰিকশন দি থাকিব নালাগে যদি ফাৰ্স্ট ভ্যাকচিন সেকেন্ড ভ্যাকচিন আমি লৈ লওঁ খুব এটা মই অনিহা দেখা পাইছোঁ অলপ বেমাৰটো কমা বুলি ধাৰণা হোৱাৰ লগে লগে মানুহে আকৌ সেকেন্ড ভ্যাকচিনটো নোলোৱা হৈছে গতিকে আকৌ যদি থাৰ্ড ৱেভ আহে আমি আকৌ ফাৰ্স্ট ভ্যাকচিনটো আৰু এবাৰ দিব লাগিব দি সেকেন্ড ভ্যাকচিন দিব লাগিব একোটা ভ্যাকচিনৰ দাম প্ৰায় 800-900 টকা দিউতে মিলুতে গুটেইখিনি সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম যাতে দ্বিতীয় পালি ভ্যাকচিন তেওঁলোকে আগুৱাই আহি লয় আৰু এতিয়া ভ্যাকচিনৰ যেহেতু কোনো অভাৱ নাই পৰ্যাপ্ত ভ্যাকচিন আমাৰ লগত আছে পূজাৰ এছঅপি স্বাস্থ্য বিভাগে দিব কিন্তু পূজাখন মই মানে একেটাই কথা মোৰ মনত বিহুটো কৰাৰ ইচ্ছা আছিলে কৰিলোঁ কিন্তু বন্ধ হৈ গ'ল আকৌ সেইকাৰণে পূজাখনো আমি কৰিব দিম ৰাইজে যাতে নীতি নিয়মবোৰ মানি কৰে নহলে আকৌ এটা হেৰি হ'ব বিশেষকৈ যেনে তেনে ভ্যাকচিনবিলাক লৈ লওক ৰাইজে তেতিয়া আৰু ইমান ৰেষ্ট্ৰিকশন দি থাকিব নালাগে যদি ফাৰ্স্ট ভ্যাকচিন সেকেন্ড ভ্যাকচিন আমি লৈ লওঁ খুব এটা মই অনিহা দেখা পাইছোঁ অলপ বেমাৰটো কমা বুলি ধাৰণা হোৱাৰ লগে লগে মানুহে আকৌ সেকেন্ড ভ্যাকচিনটো নোলোৱা হৈছে গতিকে আকৌ যদি থাৰ্ড ৱেভ আহে আমি আকৌ ফাৰ্স্ট ভ্যাকচিনটো আৰু এবাৰ দিব লাগিব দি সেকেন্ড ভ্যাকচিন দিব লাগিব একোটা ভ্যাকচিনৰ দাম প্ৰায় 800-900 টকা দিউতে মিলুতে গুটেইখিনি সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম যাতে দ্বিতীয় পালি ভ্যাকচিন তেওঁলোকে আগুৱাই আহি লয় আৰু এতিয়া ভ্যাকচিনৰ যেহেতু কোনো অভাৱ নাই পৰ্যাপ্ত ভ্যাকচিন আমাৰ লগত আছে পূজাৰ এছঅপি স্বাস্থ্য বিভাগে দিব কিন্তু পূজাখন মই মানে একেটাই কথা মোৰ মনত বিহুটো কৰাৰ ইচ্ছা আছিলে কৰিলোঁ কিন্তু বন্ধ হৈ গ'ল আকৌ সেইকাৰণে পূজাখনো আমি কৰিব দিম ৰাইজে যাতে নীতি নিয়মবোৰ মানি কৰে নহলে আকৌ এটা হেৰি হ'ব বিশেষকৈ যেনে তেনে ভ্যাকচিনবিলাক লৈ লওক ৰাইজে তেতিয়া আৰু ইমান ৰেষ্ট্ৰিকশন দি থাকিব নালাগে যদি ফাৰ্স্ট ভ্যাকচিন সেকেন্ড ভ্যাকচিন আমি লৈ লওঁ খুব এটা মই অনিহা দেখা পাইছোঁ অলপ বেমাৰটো কমা বুলি ধাৰণা হোৱাৰ লগে লগে মানুহে আকৌ সেকেন্ড ভ্যাকচিনটো নোলোৱা হৈছে গতিকে আকৌ যদি থাৰ্ড ৱেভ আহে আমি আকৌ ফাৰ্স্ট ভ্যাকচিনটো আৰু এবাৰ দিব লাগিব দি সেকেন্ড ভ্যাকচিন দিব লাগিব একোটা ভ্যাকচিনৰ দাম প্ৰায় 800-900 টকা দিউতে মিলুতে গুটেইখিনি সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম যাতে দ্বিতীয় পালি ভ্যাকচিন তেওঁলোকে আগুৱাই আহি লয় আৰু এতিয়া ভ্যাকচিনৰ যেহেতু কোনো অভাৱ নাই পৰ্যাপ্ত ভ্যাকচিন আমাৰ লগত আছে